YouTube channel Kamal Vlogs channel. Sabi uthi gaise এতিয়া সেরে Hello guys, স্বাগতম জানাইছো মোৰ YouTube channel Kamal Vlogs channel. আজি মানে মোৰ গা বহুতে বেয়া তথাপিও অলপ ওলাই যাই আছো আপোনাৰ স্পেশাল ডে এটা হয় আজি সো অলপ গুৱাহাটীৰ বাহিৰত যাম সো ভিডিওটো মোৰ লগত চাই থাকক আৰু লাষ্টলৈকে চাব তেতিয়া গম পাব স্পেশাল ডেটো কি হয় সো বলক আমাৰ লগত যাই থাকক আমি এতিয়া আহি পালোঁ ভিতৰলৈ আহিলোঁ বৰবাৰী হৈ আহিছোঁ এতিয়া এফালে ওলাই যাম বাট আমি নতুন ব্ৰিজখন এতিয়ালৈকে চোৱা নাই ভালকৈ তো আজি চাই যাম বুলি ভাবিছোঁ অলপ কৈ থাকক এয়া হ'ল ছুপাৰমাৰ্কেটৰ নতুন অভাৰব্ৰিজ আৰু মই ৰাইজক এটা কথা জনাব খোজোঁ ইমান ধুনীয়াকৈ পেইণ্ট কৰিছে ইমান ধুনীয়াকৈ বনাইছে আমি যেন ভালকৈ ৰাখিব লাগে ব্ৰিজখন বহুত মানুহ আছে পিক মাৰিব শিখৰ খাব পিক মাৰি লেতেৰা কৰিব চ' সেইটো বেয়া কাম তেনেকুৱা নকৰিব আমাৰ গুৱাহাটীখন ভাল হৈ থাকিলে আমাৰে ভাল লাগে ক্লিন কৰি ৰাখক চাফ কৰি ৰাখক ফাইনেলি ওলাই গ'লোঁ আমি হাইৱে আৰু এতিয়া হাইৱেৰ পৰা একদম চিধা ৰাস্তা তো অলপ যাওঁ আগত যাই দেখুৱাই আছোঁ আপোনালোকক চাই থাকক ভিডিঅ'টো মোৰ লগত
ফাইনেলি আমি মেইন গেটখন পাৰ হৈ আহিলোঁ আৰু এতিয়া অলপ গাঁৱৰ ভিতৰৰ মাজেৰে যাই থাকিব লাগিব। ৰাস্তাটো খুবেই ধুনীয়া লাগিছে, দুই চাইডে গছ, মাজত ৰাস্তা আৰু একদম ঠাণ্ডা পৰিৱেশ হয়। গৈ আছোঁ ভিতৰলৈকে, চাই থাকক। ফাইনেলি আমি আহি পালোঁ মদন কামদেৱ টেম্পল। ইয়েছ হয়, আমি ইয়াতে আহিম বুলি ভাবিছিলোঁ। তো ভিতৰত যাই চাওঁ, অলপ প্ৰাচীন বস্তু আছে ইয়াতে, বহুত পুৰণা হয়। চ' যাই কিনে চাম, আপোনাক দেখুৱাই আছোঁ চাই চাওঁ। এতিয়া খোজকাঢ়ি যাব লাগিব। বিচাৰি বহুতে মানে বহুত বিচাৰিছোঁ, বিচাৰি আহিলোঁ। গুগল মেপেও ঢকা দিয়ে একচুৱেলি, আহি পোৱা নাই ন ইফালে। মানে ফাৰ্ষ্ট টাইম ইফালে আহিছোঁ আমিনগাঁও চাইডে। চ' এতিয়া ওপৰলৈকে যাওঁ, পূজা কৰোঁ আৰু লাষ্টত ছাৰপ্ৰাইজটো দেখুৱাই আছোঁ। চাই থাকক ভিডিঅ'টো। চাকিখিনি জ্বলাই লওঁ, তাৰপিছত গণেশৰ হয়। আমাৰ পূজা চূজা কৰা হৈ গ'ল। এতিয়া অলপ চাওঁ পুৰণি মূৰ্তি এইবিলাক চাওক কিমান আছে ইয়াতে। চাবলগীয়া চব শিলৰ হয়, চব শিলৰে হয়, চাই চাওক। এইটো মেইন মন্দিৰটো হয়। ইয়াতে শিৱৰাত্ৰি ডাঙৰকৈ হয় আৰু আপোনাৰ চ'তৰ লাষ্টত এটা পূজা হয় ইয়াতে। মডাৰ্ণ এনেকুৱা জেগাত আহি ভাল লাগে ন, পুৰণা বস্তু। চ' ইয়াতে মন্দিৰ তিনিটা আছে, এটা গণেশ মন্দিৰ, এটা শিৱ মন্দিৰ আৰু এইটো হ'ল মেইন মন্দিৰটো। চ' আজি মানে গা বেয়া কাৰণে মোৰ কথা ক'ব একেবাৰে মন যোৱা নাই, হ'লেও আহিছোঁ এতিয়া ভিডিঅ' এটা বনাই লওঁ। আৰু স্পেচিয়েল ডে'টো হ'ল আজি, মানে তাইৰ বাৰ্থডে। আজি তাইৰ বাৰ্থডে হয়। স্পেচিয়েল ডে'টো যে কৈছিলোঁ, আৰু স্পেচিয়েল গিফ্টটো বাৰু মই এতিয়ালৈকে লোৱা নাই। চ' তাইৰ বাৰ্থডে হয় আজি। বাৰ্থডে গাৰ্ল, মোৰ ফালৰ পৰা হেপী বাৰ্থডে। থেংক ইউ। বাহিৰত ওলাই আহিলোঁ আমি, তাত ৰ'দ কাৰণে অলপ চাত বহিলোঁ, প্ৰসাদ দিছে, খাই কিনে মানে কি যাম আৰু ওলাই, কাৰণ বহুতো যাব লাগিব ইফালে। আৰু আপোনালোকে যদি ইয়াতে আহিব খোজে, ভিজিট কৰিব খোজে, দেন বাইহাটাৰ পৰা ৰাইট মাৰি আহি থাকিব। আহি কিনে গেটখন পাব ৰাইট চাইডে। তাৰপিছত অলপ ভিতৰত সোমাব লাগে 2 কিলোমিটাৰমান। ভিতৰত আহি কিনে মন্দিৰটো একদম শান্তিপূৰ্ণ জেগা হয় আৰু আহি কিনে বহুতে ভাল লাগিলে। যে দেখা পাইছিলোঁ আগতে, ভিডিঅ'ত দেখা পাইছিলোঁ জেগাখিনি বা গুগলত দেখা পাইছিলোঁ, বাট ভিজিট কৰা নাছিলোঁ। চ' কৰিলোঁ আজি, ভাল লাগিল। আপোনালোকৰ যদি আহিব খোজে, ডেছক্ৰিপশ্যনত মই ভালকৈ লোকেশ্যনটো দি দিম, আপোনালোকক চাই ল'ব যাই। চ' আমি এতিয়া ওলালোঁ ইয়াৰ পৰা, যাই থাকোঁ ঘৰলৈকে। চ' ৰাস্তাত দেখুৱাই আছোঁ অলপ ক্লিপ, আৰু যাই কিনে পাৰ্টিটো দিবা ন তুমি আজি,
পাৰ্টি তাই দিব। কি খাওঁ কি নাখাওঁ দেখাই আছোঁ তোমালোক আমাৰ লগত যাই থাকোঁ। মন্দিৰৰ পৰা ওলাই কেনে আমি পাইছোঁ ইমান ধুনীয়া এটা ভিউটো মানে আনন্দ লৈ যায়, মজা লাগি আছে। পুৰা দুই চাইডে ধাননি পথাৰ, মাজত ৰাস্তা, লগত আমি আৰু আপোনালোকে। সেইফালে থৈ কেনে মানে অলপ গলিৰ ফালে আহিছোঁ, আৰু মই ৰাতিপুৱা এটা গিফ্ট লৈছিলোঁ, ছাৰপ্ৰাইজটো যোনটো কৈছোঁ ছাৰপ্ৰাইজটো মই দোকান এখনত থৈ দিছোঁ ৰাতিপুৱাই লৈ কেনে। এতিয়া তাতে থৈ আহিছোঁ। পাণ চব হয়, মই তাতে পাণ খাওঁ মানে সদায়। ৰাতিপুৱাই খুৰাক দি গৈছিলোঁ আংকলক, যাই কিনে আংকলৰ পৰা মই বস্তুটো ল'ম আৰু তাক ছাৰপ্ৰাইজ দিম। চাই থাকক আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে। আমি দোকানটো পাম আৰু তাই তাত বহি আছে, বাইকত বহি আছে, গমেই নাপায় আকৌ বস্তুটো। এইটো লোৱা বাৰ্থডে গিফ্ট। চোৱা এইটো কি হয়, খুলি চোৱা। চোৱাচোন কি আছে ভিতৰত। কেনে চইচ ভাল ন? ভাল হ'বই ন, মোৰ চইচে। কেনে লাগিছে কমেণ্টত জনাব, মোৰ চইচে এইটো। ভাল লাগিব সঁচাকৈ, ধুনীয়া লাগিব। এইটো পেণ্ট, এইটোতো পেণ্ট হয়, প্লাজো পেণ্ট যে আজিকালি ওলাইছে। ৱেলকাম ৱেলকাম, হেপী বাৰ্থডে। আমাৰ আহোঁতে বহুতে ৰাতি হ'ল, আৰু তাইক ছাৰপ্ৰাইজটো দিলোঁ। ছাৰপ্ৰাইজটো এইটোৱে আছিল। মই ৰাতিপুৱা একচুৱেলি বস্তুটো কিনি থৈ দিছিলোঁ দোকানত, তাইক কোৱা নাছিলোঁ, আৰু এতিয়া তাইক দি দিলোঁ। তাই বহুতে খুচ, আৰু মোৰ পচন্দ কেনেকুৱা তাই কৈছে বাৰু, ভাল লগা বুলি কৈছে। পিন্ধিলে গম পোৱা যাব আৰু। আজিলৈ ভিডিঅ'টো এইখিনিতে এণ্ড কৰোঁ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব যোনে কৰা নাই সিহঁতে কৰি ল'ব। আৰু লগ পাম এটা নতুন ভিডিঅ' নতুন ঠাইৰ সৈতে। আজিলৈ টাটা, টিল দেন টাটা, বাই বাই।